কৰাৱে কৰ্ম কৰ্তা নোহোমই যিটো মুত বিকৰ্ম মদৰ্থে কৰময় চিত বুদ্ধি আত্মা মন মতে সমৰ্পয় এই মতে কৰ্ম কৰিবে নিজে নিহিত মতে শ্ৰদ্ধা কৰি হৈবে যিজনে মোৰ মত কৰে অনুষ্ঠান কৰ্ম কৰি বন্ধ মুক্ত পাৱৈ মোৰ ধাম মোৰ মত নলৰে কামি মোৰ মতি মোৰ মতে অসুয়াক ৰয় দিনে ৰাতি জানি মোৰ মত লয়া সুখ পৰিহৰা মোটৰ পিছত ধৰ্মত থাকি যুদ্ধ কৰা এৰামে পাঠে বোলে কৃষ্ণ মোৰ বাক্য শুনিও তব মত লয়া খবে স্বধৰ্মে ভজুক কৃষ্ণে বোলে তাৰ পূৰ্ব কৰ্মৰ সংস্কাৰে মই আপোন স্বভাৱে থাকি কৰ্ম কৰৈ নৰে গুণ হিংসা প্ৰকৃতি তালে নিয়াত কোনে এৰাই বাক পাৰে প্ৰকৃতিৰ হাত শাস্ত্ৰ দ্বাৰা গুণ দোষ জানয় অৱশ্য হেনয় জ্ঞানী হৈ প্ৰকৃতিৰ বৈশ্য যিটো স্বভাৱত অজ্ঞ বিষয়ত মতি হিন্দী নিয়মিব হেন কাহাৰ সগতি পাৰ্থে বোলে নানা অৰ্থ তোমাৰ বাক্যৰ কৰ্ম জৈন শিকাই যেও যোগ কৰৈ নৰ যদি কৰ্ম কৰে প্ৰকৃতিৰ বৈশ্য যায় আৰু বিধি নিষেধ পাইলা কোন ঠাই শাস্ত্ৰ বেদ পুৰাণ যে সমস্তে উৰিল পানী দল লাগে নাও কৰতে ঘূৰিল কৃষ্ণে বোলে তাৰ হেতু কহুয় পদে সাৱধানে শুনিও সখী গুৰামে ইন্দ্ৰিয়ৰ মূলজত ৰাগতে গধুই লোকক অনৰ্থ কৰে শত্ৰুৰূপ হৈ ৰাগ নাম তাৰে বিষয়ক পাইলে যদি নপাৱয় তাক তাৰে বোলে দুগুণা পৰম ভকতু জানিবা নিশ্চয় জানিবা অৱশ্য শাস্ত্ৰ বিধি নিয়ম নুহিবে তাৰ অৱশ্য ৰাগতে সভয়ে স্বভাৱতে বোলে দীৰ্ঘে
ৰাগ দেখে নুহিবাই লাগ ঈশ্বৰ ভজন নৌকা চৰিও কোৱাগ একে যুদ্ধ দুখময় হিংসা গুৰুতৰ ভিক্ষা মাগি খাইবে মন ভৈলাবৰ জোনৰ কৃষ্ণে বুজিল নৰভিপ্ৰায় পুনবাৰ স্বধৰ্ম গহন্ত জোৰায় আপোনাৰ ধৰ্ম খান নোৱাৰে কৰিত যদি অল্প কৰে ভদ তৰ তথাপিত অল্প ধৰ্ম কৰি মৰে প্ৰভু ভালতাৰ পৰ ধৰ্মে ভয় হুৱে নৰকনিকাৰ অৰ্জুনে বুৰত শুনি যদু ৰাই ও পাপ কৰি বাক পুৰু কৰ ৰাগ দেখ দুই গুদিনী নিয়মিব মন তথাপি পাতে প্ৰবৰ তাবে কোন জন কৃষ্ণে বোলে কথা শুনিও ধনঞ্জয় তুমি যি বুলিলা কথা স্বৰূপ হয় তাৰ যেন ভেদ দিছে কহিব তোমাত ৰজগুণতে কাম ক্ৰোধ হোৱে জাত ক্ৰোধৰ উৎপত্তি স্থান জানিবা হাকাম যদি বোলা কিছু দয়া কৰোঁ উপশাম কাম কম বৈধ যে ত্ৰিভুৱনে নাই যত দিয়া মানে তাৰ তৃষ্ণা বাঢ়ি যায় যদি বোলা প্ৰিয় বাক্যে কৰোঁ উপশাম প্ৰিয়ত নাহিগে দুষ্ট দুষ্ট পাপী কাম বিষয় নগৰ শত্ৰু জানিবা নিশ্চয় যেন নিধুম দুয়ো সংগে জাত হয় যাতে অংগীতাতে ধুম একে স্থানে থাকে পৰমতে যচি অঙি তভু ধুমে ঢাকে যেন শিশু থাকে শুই মাটিৰ গৰ্ভত জালময় চমখানে দেহিয়াও শৰীৰক ঢাকি দৃষ্টি কৰয় নিবন্ধ চক্ষু ঢাকিলা তথা পিতু যে নয়ন্ধ এই মতে কাম কৰে আৱৰয় জ্ঞান দুইটো পৰে সংসাৰত বৰি নাহিয়া কামক বুৰিবে লাগি কাৰ আছে প্ৰাণ দুখৰূপে পুৰাবয়
পুৰি ভস্ম কৰে মন বুদ্ধেন্দ্ৰিয়কা মৰয় ধিষ্ঠান কাম বুদ্ধি কৰাই বাৰ কিনিও প্ৰধান হেন জানি মুহে যাৱে নাহি পাৱে লাগ ঈশ্বৰ ভজন নৌকা চৰিও গয়া এৰাম হেন জানি মোহে যাৱে নাহি পাৱে লাগ ঈশ্বৰ ভজন নৌকা চৰিও কোৱা এৰাম শাস্ত্ৰ গুৰুৰ উপদেশ দেৱ ভৈৰ পুধ এই জ্ঞান খৰ্গ ধৰি চেতা কাম এৰাম শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিয় ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবা মনতো অধিক বুদ্ধি কহিলো তোমাত সবাতো অধিক শ্ৰেষ্ঠ ঐ আত্মা বুলি হেন জানি খাতি কবু ধীৰ মহাবলে ঐ আত্মা তম নকীয়া ৰাখি উনিচলে আত্মা ৰহিলে মন বিষয় দাগ ঐ আপুনি হৈ বেক নষ্ট কাম অভিলাষ কৃষ্ণৰ সেৱাত যাৰ স্থিৰ ভৈৰ মন একো কালে নাই জানা তাহাৰ পতন বিদুৰ তীৰ্থক লাগি কেনে যত্ন কৰা ইদিত ঈশ্বৰ আছে তাক মৰা তীৰ্থৰ পৰম স্থান কৃষ্ণৰ চৰণ ৰঙা চৰণক সেবি লৈও শৰণ দেহৰ পূজিত যিটো হৰিত ভকত সেইজনে জানিবাও ক্ৰম ভাগৱত কহয় গোবিন্দ মিছে কৃষ্ণ পদে পৰি হৰিৰ নামক গুটি তীৰ্থে নোহে পৰে হেন জানি ভগানন্দ এৰায়ান পাত গছাৰ ৰোগ লাগে মোলা